নমস্কাৰ সকলোকে বহুত দিনৰ বিৰতিৰ পিছত আজি আকৌ আহিলে মোৰ চেনেলটোলৈ এটা নতুন ভিডিঅ' লৈ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম মই কৰি থকা মেখেলা এখনৰ চিলাইটো কেনেকৈ কৰিছোঁ আশা কৰোঁ এই চিলাইটোৰ জৰিয়তে যিসকল শিকাৰো সেইসকল যথেষ্ট উপকৃত হ'ব চিলাইটো মানে তেনেই সহজ আৰু যিসকলটো পুৰণা শিকাৰো তেওঁলোকেতো জানেই আৰু বেজি থুটা ভৰাই যিকোনো চিলাই বনাই দিব পাৰে আৰু যিসকল নতুনকৈ শিকিছে তেওঁলোকে আমনি নলগাকৈ অতি কম সময়ৰ ভিতৰতে এই চিলাইটোৰ জৰিয়তে এযোৰ ধুনীয়া কাপোৰ কৰি তুলিব পাৰিব বুলি মই আশা কৰিছোঁ আহকচোন চাওঁ তেন্তে মোৰ মেখেলাখনৰ ভিডিঅ'টো কেনেকৈনো চিলাইটো কৰি তুলিলোঁ এইখন মেখেলাই আজি আপোনালোকক মই দেখাবলৈ আনিছোঁ এইখিনিতে কালাৰটো অমিল হ'ল দেই এইবাৰ উঠাব লাগিব অতি সহজ চিলাইৰে মই এনেকৈ মিচিঙৰ দৰে এটা ধুনীয়া ডিজাইন কৰি এই মেখেলাখন বনাই আছোঁ আপোনালোকক ভাবিলোঁ এই চিলাইটো কেনেকৈ কৰে দেখাই দিওঁ আহক এতিয়া চাওঁ মই আৰম্ভ কৰিবলৈ লৈছোঁ চিলাইটো কৰিবৰ কাৰণে মই এনেকৈ ঘৰ বনাই লৈছোঁ সমান সমান জোখত ঘৰখিনি আঁকি লৈছোঁ আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ফুলপাহ কিমান ডাঙৰ কৰে সেই অনুপাতে আপোনালোকে ডিজাইন স্কোৱাৰটো এনেকৈ আঁকি ল'ব পাৰে মই 4 চেণ্টিমিটাৰ কৰি স্কোৱাৰ বনাই লৈছোঁ এতিয়া মই আপোনালোকক কৰি দেখাবলৈ লৈছোঁ মই এনেকৈ চুকীয়াকৈ সোমোৱাই যাম আপোনালোকে মন কৰিব মই নিজেই আন্দাজ অনুসৰি এনেকৈ ভৰাইছোঁ আপোনালোকে আঁকিও ল'ব পাৰে এনেকৈ কৰি লৈছোঁ মই কেনেকৈ কৰিছোঁ সেইটো ধ্যান দি যাব তেতিয়া আপোনালোকে কৰিব পাৰিব মই মাজৰখিনি মানে আঁকি লোৱা নাই যদি কোনোবাই যদি অনুৰোধ কৰে যে আঁকি দেখাব লাগে তেতিয়া মোক ক'লেই হ'ব এনেকৈ মই ইটো চুকৰ পৰা সিটো চুকলৈ বেজিৰে চিলাই ল'লোঁ আৰু এতিয়া মই মাজতে এনেকৈ চিলাই ল'ম আপোনালোকে মাজৰখিনি যিকোনো ধুনীয়া চিলাই দি ফিল আপ কৰিব পাৰে মই তেনেই সাধাৰণকৈ ৰাখি দিছোঁ সেইকাৰণে মই ইমান যত্ন কৰি থকা নাই এনেকৈ মই মাজতে সাধাৰণকৈ চিলাই এটা মাৰি লৈছোঁ এইখিনি হোৱাৰ পাছত মই এতিয়া মাজত যিখিনি খালী আছে সেইখিনি ভৰ্তি কৰিম আপোনালোকে চাই যাওক ভৰ্তি কৰিবলৈ প্ৰথমতে মই এনেকৈ সূতাডাল ভৰাই লৈ এইফালৰ পৰা এইফালৰ ভিতৰেদি সূতাখিনি আনি আছোঁ এইফালে 4ডাল আৰু এইফালে 4ডাল হোৱাৰ পাছত মই এনেকৈ ইয়াতে খুচি পুনৰ এইফালে এনেকৈ উলিয়াই এইফালে খুচি দিছোঁ এইটো মোৰ সম্পূৰ্ণ হৈ গ'ল এই অংশটোত আপোনালোকে অন্য যিকোনো ৰং এনেকৈ টানি দিব পাৰে তেতিয়াও এটা ধুনীয়া লাগে এনেকৈও ভাল লাগে বাৰু সেইটো মোৰ হৈ গৈছে আৰু
দ্বিতীয়টো আৰম্ভ কৰিছোঁ। এই সূতাডালৰ তলেৰে এনেকৈ ভৰাইছোঁ আৰু এই সূতাডালৰ তলেৰে এনেকৈ উলিয়াই দিছোঁ। এনেকৈ মই 4 পাক কৰিছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি 4 বাৰ 5 বাৰ বা 3 বাৰ কেইবাৰ কৰে কৰিব পাৰিব। একেবাৰে সহজ চিলাই। বাকী যিখিনি আছে গোটেইখিনি মই একেদৰে কৰি যাব লাগিব, তেতিয়াই মোৰ সম্পূৰ্ণ ফুলপাহ হৈ উঠিব। কৰি ভাল লগা চিলাই, কোনো কষ্ট অনুভৱ নহয়, অতি সহজতে হৈ যায়। আৰু আপোনালোকে মন কৰিছে ইমান ইজি চিলাইটো। যিসকল নতুন শিকাৰু সেইসকলে অতি সোনকালে কৰিব পাৰিব। বহুতে অৱশ্যে এই চিলাইটো জানে, তথাপিতো মই ভাবিলোঁ যিসকল একেবাৰে নতুন তেওঁলোকে এনেকৈ সাধাৰণ চিলাইৰে কেনেকৈ এখন ধুনীয়া কাপোৰ কৰি তুলিব পাৰিব, তাকে ভাবিয়ে আজি এই চিলাইটো দেখাই দিলোঁ, যিহেতু মই এখন মেখেলা কৰিয়ে আছোঁ। ফুলপাহ কৰি মোৰ সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে এই ফুলপাহ মই 4চুকীয়াকৈ কৰিছোঁ। আপোনালোকে যদি মন কৰে ঘূৰণীয়াকৈও কৰিব পাৰে। আৰু এইদৰে এনেকৈ এটা এটাকৈ বহাই, এইফালে বহালে ধৰক এইফালে বহালে তেনেকৈ ডাঙৰকৈও ফুলটো কৰি তুলিব পাৰে, নাইবা এনেকৈ চিম্পুলকৈ সৰুকৈও কৰি ৰাখিব পাৰে। যেনেকৈ মন যায় 4চুকীয়া 3চুকীয়া যিকোনো ডিজাইনত আপোনালোকে কৰিব পাৰে। তেনেই সহজ চিলাই কৰি ভাল পাব। আৰু যদি মোৰ চিলাইটো পৰা কোনোবা উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এনেকুৱা ধৰণৰ সৰু সৰু চিলাই শিকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। মই সময় সুবিধা অনুসৰি আপোনালোকক বিভিন্ন ধৰণৰ চিলাই ভিডিঅ' দিম বুলি যত্ন কৰিছোঁ। এইখিনি চাওক, এনেকুৱা এটা সৰু ডিজাইনেৰে কেনেকৈ ইমান ধুনীয়াকৈ মই মেখেলাৰ ফুলখিনি কৰি তুলিছোঁ। যিকোনো ডিজাইন কৰি তুলিব পাৰে।
যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটোলৈ নতুনকৈ অহা সকলো ভিউৱাৰ্ছক আদৰণি জনাইছোঁ আশা কৰিছোঁ তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে সকলোকে ধন্যবাদ মোক এনেকৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজিলৈ ইমানেই পুনৰ সময় সুবিধা অনুসৰি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি আছোঁ ধন্যবাদ